নাচগুলি দেখাবা হেল্ল' বন্ধুসকল আমাৰ মাইনাজনীৰ হাতত মই মোবাইলটো দি থৈছোঁ মই কৈছোঁ মোক অলপ শ্বুট কৰি দে ঘৰুৱা কামখিনিকে দেখাওঁ গোটেই কাপোৰ কানি সিঁচৰি দিয়া আছে মোৰ হয়ে দুদিন পিছে পিছে যেতিয়া মই ক'ৰবাত ওলাই যাওঁ এনেকৈ কাপোৰ কানিবিলাক পেলাই পিনে পিন্ধো আৰু জমা কৰি থওঁ তেতিয়া আৰু আলমাৰিত বা ক'তো ভৰাই নথওঁ আৰু আলনাটো আমাৰ নায়েই আলনাত কাপোৰ জাপিবলৈ আমি এনেকৈ চেয়াৰত টেবুলৰ ওপৰত এনেকৈ সদায় এনেকৈয়ে থৈ আহিছোঁ মানে ৰুমো আছে এটা মোৰ কিনাৰত দেখাইছোঁ আগতে বহুতবাৰ যে কাপোৰ থোৱা ৰুম এটা আছে মোৰ অকল কাপোৰেই থওঁ মই তাতে তো এয়া মানে বহু এইকেইদিন একেৰাহে পিন্ধিলোঁ ন বহুত প্ৰগ্ৰেমবিলাক গ'ল ন আপোনালোকে হয়তো ব্লগবিলাকত দেখাও পাইছে ব্লগ দিয়া নাই পিছে শ্বৰ্ট ভিডিঅ'বিলাকে দি আছোঁ এইকেইদিন ব্লগ কৰিবলৈ অলপ সময় লাগে কাৰণে কৰা নাই এডিট কৰিব লাগেতো শ্বৰ্ট ভিডিঅ'ত ইমান নালাগে পটককৈ অলপ 1 ছেকেণ্ডৰ হেৰিটো দি দিওঁ সেনেকৈ চলি যায় আৰু তো এতিয়া মানে কি হৈছে বহুখিনি কাপোৰ আলমাৰীত ভৰালোৱে আচলতে বন্ধুসকল ইমান যে কাপোৰ ওলাইছে কাৰণ আছে মই আচল কথাটো ফালি কওঁ ৰ'বক তাৰমানে ধৰক মই মেখেলা চাদৰ এযোৰ উলিয়ালোঁ তাৰ হয়তো ব্লাউজটো বিচাৰি নাপালোঁ কোনোবা এখন মেখেলা চাদৰ বিচাৰি নাপাওঁ কোনোবা চাদৰ বিচাৰিলে মেখেলা বিচাৰি নাপাওঁ এইটো সমস্যা মাইকী মানুহৰ আছে মানে সেইকাৰণে ইটো বস্তু সিটো বস্তু ওলাওঁতে বহুত ওলাই গৈছে এতিয়া জাপিছোঁ গোটেই সোপা জাপি পিনে এতিয়া মই ভাবিছোঁ আলমাৰীত ভৰাই থওঁ অকণমানটো চফা হৈ থাকক মোৰ ৰুমটো তাতে কি জানেনে বন্ধুসকল আমাৰ একেদিন বহুত প্ৰগ্ৰামবিলাক হৈ থাকে আমি চবেই মিলিজুলি সকলোৱে সহযোগিতা কৰোঁ জইন কৰোঁ গান গাওঁ নাচোঁ আৰু মানে অকল এইটোৱে নাচ আৰু গান বুলি কথা নাই মানে বহুত কিবা কিবি হৈ থাকে কেতিয়াবা সামাজিকভাৱে চফা কামত লাগি যায় কেতিয়াবা মানে এতিয়া ডিটেইলছত যেতিয়া মনত পৰি কৈ থাকিম তো এনেকুৱা ঘৰুৱা পাৰ্টিবিলাকো হৈ থাকে ঘৰুৱা পাৰ্টি বুলিলে যে অকল ঘৰৰ মানুহকেইটাই জইন কৰে সেইটোও নহয় গোটেই মানে একদম পূৰা ফ্ৰেণ্ড চাৰ্কলটো জইন কৰে এইবিলাকত যি নহওক এই মেখেলাখন পিন্ধিম ব্লাউজটো বিচাৰি পোৱা নাই বাৰু থৈছোঁ বন্ধুসকল এয়া মই কি লৈ বহিছোঁ ইমান গৰমত দেখিছে ঠাণ্ডা ভাত পঁইতা ভাত কণী ভাজিৰ লগত লৈছোঁ এয়া এখন চব্জি লৈছোঁ এয়া অৱশ্যে দুপৰীয়াৰ লাঞ্চৰ কাৰণে বনাইছিল মোৰ কিচেন কুইনে গুড আফটাৰনুন মানে এক কাৰী আৰু চব্জি মিক্স চব্জি আৰু কেইবাবিধো কিবা কিবি বনাইছে সেইবিলাক লোৱা নাই তো আজি ঠাণ্ডা ভাতৰ লগত চব বস্তু ভাল নালাগে এইফালে আমাৰ মাছ নাই মাছ ভজা হ'লে যে কি ভাল লাগিল ন যদিও এইকাৰণে ঠাণ্ডা ভাতখিনিৰ লগত অকণমান ঠাণ্ডা পৰিছিলে আকৌ গৰম গতিকে চাই ঠাণ্ডা মানে সেনেকুৱা ঠাণ্ডা নহয় আৰু কিন্তু গৰম আছে বহুত আৰু সেই জুলাই মাহৰ গৰমটো কথা কোৱা নাই সেই এটা গৰম আহিবলৈ বাকী আছে মই এই গৰমতে ঠাণ্ডা ভাত লৈছোঁ সেইকাৰণে অৱশ্যে ভিডিঅ' কেপচাৰ কৰা ঠাণ্ডা ভাত লৈছোঁ দেখিছে পানী ঢালি এই পানী ফ্ৰিজত থোৱা পানী সৈতে ভাতখিনি থৈয়ে দিছিলোঁ সেইটোৱে উঠাই লৈ আনিছোঁ এতিয়া ঢালি থালত লৈছোঁ কেঁচা তেল নিমখ সানি লৈছোঁ ভাতত এই গৰম দিনৰ পৰম খাদ্য কণীৰ কাৰী বনাইছিলে আজি আৰু চব্জি বনাইছিলে আৰু কিবা কিবি বনাইছে সেইবিলাক লোৱা নাই কণীৰ কাৰীটো ল'লোঁ চব্জিখিনি ল'লোঁ ভাতৰ লগত খাবলৈ আৰু আমাৰ ঘৰত পিঁয়াজ নাই আজি শেষ হৈ গৈছে পিঁয়াজ এটা কেঁচা জলকীয়া লৈ খাবলৈ ভাল লাগিল হয় কেঁচা জলকীয়া আছে যেনিবা পিঁয়াজ নাই মই কেঁচা তেল সানি লৈছোঁ কিন্তু ইয়াতে এতিয়া কণী দুটা ভাজি দিছে ধুনুৱে আৰু এইটোতো কাৰীৰে মানে কাৰী দুপৰীয়া আহাৰৰ কাৰণে বনাইছিলে সেইটো এটা ল'লোঁ বাছ এতিয়া মস্তি মাৰি ঠাণ্ডা ভাতখিনি খাওঁ এতিয়া গৰম দিনত এনেকুৱা ভাত খাই কিমান যে ভাল লাগে এতিয়া আপোনালোকৰ বাহিৰে কোনে জানিব গতিকে কওকচোন কাৰ দেখি খাওঁ লাগিছে আৰু কেনেকুৱা গৰম পৰিছে কোনে ক'ত থাকে সেইখিনি কমেণ্টত জনাবচোন থৈছোঁ।